চৰিত্ৰহীন নাৰী চিনাৰ 6টা সহজ উপায়। 1. লাজেই হৈছে নাৰীৰ ভূষণ বা শোভা। কিন্তু অসৎ নাৰীক আপাতদৃষ্টিত ভদ্ৰ যেন লাগিলেও তেওঁলোকৰ সাজ পোছাক আচাৰ আচৰণত নিৰ্লজ্জ ভাৱ প্ৰকাশ পায়। 2. অসৎ নাৰীয়ে বাৰে বাৰে লগ পাব বিচাৰিব আৰু তেওঁ অকলশৰে নিৰ্জন স্থানতহে লগ কৰিব বিচাৰিব। 3. ইচ্ছা কৰি ইংগিত বুজোৱা কাপোৰ পৰিধান কৰে আৰু আচৰণে এনে ইংগিত দিয়ে যাতে সহজতে কোনো পুৰুষ তেওঁৰ প্ৰতি আকৰ্ষিত হৈ পৰে। 4. অসৎ নাৰীয়ে নানা অচিলাৰে আলোচনাৰ মাজলৈ যৌনতাৰ কথা আনি সন্মুখৰ পুৰুষজনক উত্তেজিত কৰাৰ চেষ্টা কৰে। 5. যি নাৰী মদ্যপানৰ প্ৰতি আসক্ত তেনে নাৰীৰ পৰা দূৰ হৈ থাকিব। নিচাই তেনে নাৰীৰ সততাক বিনষ্ট কৰে, লগতে চৰিত্ৰ আৰু কুমাৰিত্বও হেৰুৱায়। 6. যি চকুৰ ইংগিতেৰে কথা কয় এনে নাৰীয়ে পুৰুষৰ চকুলৈ এইদৰে চাই থাকে যেন তেওঁৰ ভিতৰখন জ্বলি আছে। নাৰীৰ এই দৃষ্টি পুৰুষৰ সৰ্বনাশৰ কাৰণ। এনে নাৰীৰ পৰা সাৱধানে থাকিব। এনে নাৰীয়ে চকুৰ ইংগিততে আপোনাৰ সৰ্বস্ব লুটি নিব পাৰে।